ডিব্ৰুগড়ৰ নগাখুলিত টুচু উৎসৱ পালন। নগাখুলি গাঁও উন্নয়ন সমিতি আৰু নগাখুলি ৰাইজৰ সহযোগত নগাখুলি ঘাটত টুচু নৃত্য প্ৰতিযোগিতাৰ আয়োজন। কেইবাটাও দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। সমূহীয়াকৈ টুচু নৃত্য পৰিৱেশন কৰিলে নগাখুলিৰ ৰাইজে। চাওক ইয়াৰ সামগ্ৰিক পৰিৱেশ। কিদৰে নগাখুলিৰ ৰাইজে উলহ মালহেৰে উদযাপন কৰিলে টুচু উৎসৱ। ইয়াৰ পিছৰ দলটি আছে নগাখুলি 12 নম্বৰ লাইন। নগাখুলি 12 লাইনৰ দলটো সাজু হৈ থাকিবলৈ আমি অনুৰোধ জনাই। ইয়াৰ পিছতে আছে নগাখুলি 12 নম্বৰ লাইনৰ দলটি নগাখুলি 12 নম্বৰ লাইনৰ দলটো সাজু হৈ থাকিবলৈ অনুৰোধ জনাই। এইদৰেই নগাখুলিৰ ৰাইজে উলহ মালহেৰে পালন কৰিলে টুচু উৎসৱ। আপোনালোকক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। নগাখুলিৰ ৰাইজে উদযাপন কৰিলে টুচু উৎসৱ।